অক্সিজেন লাভ কৰোঁ। কিন্তু সেইটোকে ওলোটা প্ৰচেছত কি হয়, ৰাতিৰ সময়ত সেই ডাঙৰ ডাঙৰ গছবিলাকে বা সেই গছবিলাকে অক্সিজেনটো বেছি মাত্ৰাত গ্ৰহণ কৰি লয় আৰু কাৰ্বন ডাই অক্সাইডটো বেছি মাত্ৰাত নিঃসৰণ কৰে। আৰু যেতিয়া কাৰ্বন ডাই অক্সাইড বেছি মাত্ৰাত নিঃসৰণ হৈ যায়, তেতিয়া এই ডাঙৰ ডাঙৰ গছবিলাকে দেখিছেনে, এই ডাঙৰ ডাঙৰ গছবিলাকে কি কৰে, এটা মানুহক মৃত্যুমুখতো পেলাই দিব পাৰে। কাৰণ কি কাৰণে, কাৰণ যেতিয়া কাৰ্বন ডাই অক্সাইডটো সিহঁতে বেছিভাগ মাত্ৰাত এৰি দিব, তেতিয়া কাৰ্বন ডাই অক্সাইড আমাৰ কাৰণে কিমান হাৰ্মফুল হয় বা আমাৰ কাৰণে বহুত ক্ষতিকাৰক হয়। আৰু সেইকাৰণে সেই কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো যেতিয়া বাঢ়ি যাব, তেতিয়া সেই গছবিলাকৰ তলত আমি ৰাতি যেতিয়া যাম, তেতিয়া আমি মৃত্যুমুখতো পৰিব পাৰোঁ বা আমাৰ উশাহ লোৱাত আমাৰ অসুবিধা হয় কাৰণে আমাৰ ঘুটন ছাফকেশ্যন এটা সৃষ্টি হয়, ছাফকেশ্যনৰ কাৰণে আমাৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে আমি গম পাওঁ বা এতিয়া জানিলোঁ যে ময়ো জানিলোঁ, আগতে ময়ো জানা নাছিলোঁ, এতিয়া গম পালোঁ যে আমি ৰাতিৰ ভাগত এই ডাঙৰ ডাঙৰ গছবিলাকৰ তলত কি কাৰণে যাব নালাগে। কাৰণটো এইটোৱে আছিলে যে অক্সিজেনটো সিহঁতে ৰাতিৰ সময়ত বেছিভাগ মাত্ৰাত গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইডটো বেছিভাগ মাত্ৰাত নিঃসৰণ কৰি দিয়ে, এৰি দিয়ে। সেইকাৰণে সেই গছবিলাকৰ তলত গ'লে আমি উশাহ লোৱাত অসুবিধা হয়। কাৰণ কাৰ্বন ডাই অক্সাইডটো যিহেতু এৰি দিয়ে, আমি কাৰ্বন ডাই অক্সাইড ল'বলগীয়া হয়। সেই কাৰ্বন ডাই অক্সাইডে আমাৰ ছাফকেশ্যন সৃষ্টি কৰে আৰু আমাৰ মৃত্যুমুখতো আমি পৰিব পাৰোঁ। সেইকাৰণে ডাঙৰ ডাঙৰ এই গছবিলাকৰ তলত আমি যাব নালাগে।